কয়লা ব্যৱসায়িক 1.5 কোটিকৈ দাবী লুৰিণ বাহিনীৰ সংবাদ প্ৰতিষ্ঠানৰ পৰা তথ্য লাগে লুৰিণজ্যোতি গগৈক আইনী জাননী প্ৰেৰণ কৰি ভয় খুৱাব খুজিছে লুৰিণে প্ৰতিবেদন আৰম্ভ কৰাৰ পূৰ্বেই এটা স্পষ্ট কৰিব খুজিছো যে লুৰিণজ্যোতি গগৈ বাহিনীয়ে কয়লা ব্যৱসায়ীৰ পৰা মাহেকত 1.5 কোটি টকাকৈ দাবী কৰিছিল সেই তথ্য কাৰেণ্ট ট্ৰেণ্ড আসামৰ হাতত মজুত আছে সেই কথা লুৰিণজ্যোতি গগৈয়ে জানি থক সময়ত সকলো জল পট হৈ পৰিব এতিয়া আহিছো প্ৰতিবেদনৰ মূল কথালৈ অসমৰ ৰাজনীতিত খলনায়কত পৰিণত হোৱা লুৰিণজ্যোতি গগৈয়ে কাৰেণ্ট ট্ৰেণ্ড আসামক এখন আইনী জাননী প্ৰেৰণ কৰিছে আইনী জাননী যোগে লুৰিণজ্যোতি গগৈয়ে কয়লা ব্যৱসায়ীৰ পৰা মাহেকত 1.5 কোটি টকাকৈ বিচৰাৰ যি সংবাদ পৰিৱেশন কৰা হৈছিল তাৰ তথ্য বিচাৰিছে কোৱা বাহুল্য যে অসমৰ ইতিহাসত লুৰিণজ্যোতি গগৈ প্ৰথমগৰাকী তথাকথিত নেতা যিয়ে সংবাদ প্ৰতিষ্ঠানৰ পৰা তথ্য বিচাৰি আইনী জাননী জাৰি কৰিছে কিন্তু লুৰিণজ্যোতি গগৈয়ে জানি থোৱা ভাল সংবাদ প্ৰতিষ্ঠানে কোনো ব্যক্তি বিশেষক তথ্য যোগান নধৰে আইনী জাননী দিব লাগে কাক সেই কথা নাজানে লুৰিণজ্যোতিয়ে এটা সংবাদ প্ৰতিষ্ঠানক জাননী প্ৰেৰণ কৰিলে কাৰ নামত জাননী প্ৰেৰণ কৰিব সেই কথা এগৰাকী কলেজীয়া ছাত্ৰয়ো জানে কিন্তু সেই কথা নাজানে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন পুহি ৰখা লুৰিণজ্যোতি গগৈয়ে সংবাদ প্ৰতিষ্ঠানৰ মালিকৰ পৰা তথ্য বিচাৰি জাননী প্ৰেৰণ কৰাটো হাস্যকৰ কথা এটা কথা স্পষ্ট হৈছে যে নিৰ্বাচনত জনতা জনাৰ্দনৰ জনমত আদায় কৰিব নোৱাৰা লুৰিণজ্যোতি গগৈৰ সাধাৰণ জ্ঞানকণো নোহোৱা হৈছে মুখ লুকুৱাবলৈ ঠাই নাপাব লুৰিণজ্যোতি গগৈয়ে আমি বাতৰি পৰিৱেশন কৰাৰ সময়ত বাৰে বাৰে কৈছিলোঁ যে যিগৰাকী লোকে আমাক তথ্য যোগান ধৰিছে সেইগৰাকী লোকে উপযুক্ত সময়ত নিজেই সকলো কথা ৰাজহুৱা কৰিব বাতৰিটোত বাৰে বাৰে উল্লেখ কৰা হৈছে যে যিগৰাকী লোকে কাৰেণ্ট ট্ৰেণ্ড আসামক তথ্য যোগান ধৰিছিল সেইগৰাকী লোকে সদ্যহতে নাম প্ৰকাশত অনিচ্ছুক কিন্তু ফোন যোগে কয়লা ব্যৱসায়ীৰ পৰা মাহে 1.5 কোটি টকাকৈ বিচৰাৰ তথ্য কাৰেণ্ট ট্ৰেণ্ড আসামৰ হাতত মজুত আছে লুৰিণজ্যোতি গগৈৰ ঘনিষ্ঠ এগৰাকী নেতাই উজনিৰ এগৰাকী বিধায়কক ফোন কৰি মাহে 1 কোটি টকাকৈ দাবী কৰিছিল সেই কথা আমি পুনৰ স্পষ্টভাৱে উল্লেখ কৰিছোঁ তথ্য অবিহনে এই বাতৰি আমি কৰা নাই উপযুক্ত সময়ত অসমবাসীয়ে স্পষ্টকৈ দেখা পাব লুৰিণজ্যোতি গগৈৰ সেই ক'লা অধ্যায় কাৰেণ্ট ট্ৰেণ্ড আসামে মাহেকত 1 কোটি টকাকৈ বিচৰাৰ সম্পূৰ্ণ তথ্যসহ বাতৰি প্ৰকাশ কৰাৰ দিনাই মুখলজ্জা ঢাকিবলৈকো ঠাই নাইকিয়া হৈ পৰিব লুৰিণজ্যোতিৰ সকলো প্ৰত্যাহ্বানৰ মুখামুখি হ'ব কাৰেণ্ট ট্ৰেণ্ড আসাম তথ্য অবিহনে বাতৰি পৰিৱেশন নকৰে কাৰেণ্ট ট্ৰেণ্ড আসামে লুৰিণজ্যোতি গগৈৰ ঘনিষ্ঠ এই ব্যৱসায়ৰ পৰা মাহে 1.5 কোটি টকা দাবী কৰিছিল এই অভিযোগ কোনো বাট ইফ বা কিন্তু নহয় উক্ত বাতৰি তথ্যৰ ভিত্তিতে কৰা হৈছিল আৰু গোপনীয় সূত্ৰৰ পৰা পোৱা অডিঅ' ৰেকৰ্ডিঙৰ ভিত্তিতেই কাৰেণ্ট ট্ৰেণ্ড আসামে পূৰ্বৰ স্থিতিতেই অটল হৈ আছে লুৰিণজ্যোতি গগৈয়ে তেওঁৰ ঘনিষ্ঠগৰাকী কোন সেই তদন্ত কৰি শাস্তি বিহিব লাগিছিল কিন্তু আইনী জাননী প্ৰেৰণ কৰি 1.5 কোটি টকা বিচৰাৰ বিষয়টোৰ পৰা ফালৰি কাটি তথ্যখিনিহে জানিব বিচাৰিছে লুৰিণজ্যোতিয়ে লুৰিণজ্যোতি গগৈয়ে 1.5 কোটিকৈ টকা বিচৰা ঘটনাটো কি বিগত 22 জানুৱাৰীত লুৰিণজ্যোতি গগৈয়ে গুৱাহাটীত এখন সংবাদমেলৰ আয়োজন কৰি সংবাদ মাধ্যম আৰু চৰকাৰক গোৱাল গালি পাৰিছিল লুৰিণজ্যোতি গগৈৰ সংবাদমেল সমাপ্ত হোৱাৰ পিছতে উজনিৰ এগৰাকী বিধায়কক ৰহস্যজনক লোকে ফোন কৰে উজনিৰ বিধায়কজনক ৰহস্যজনক লোকজনে ফোন কৰি কয়লাৰ ব্যৱসায়ৰ পৰা মাহেকত 1.5 কোটি টকা দাবী কৰিছিল উজনিৰ বিধায়কগৰাকীয়ে উল্লেখ কৰা মতে 1.5 কোটি টকা দাবী কৰা লোকজন লুৰিণজ্যোতি গগৈৰ অতি ঘনিষ্ঠ যদি মাহেকত 1.5 কোটি টকা আদায় দিয়া হয় তেন্তে বিনা দ্বিধাই কোনো সমস্যা নোহোৱাকৈ কয়লাৰ ব্যৱসায় চলাই নিব পাৰিব বুলি কৈছিল এইখিনি কথাৰ আলমতে প্ৰতিবেদন প্ৰকাশ কৰিছিল কাৰেণ্ট ট্ৰেণ্ড আসামে নিউজ ডেস্ক ৰিপৰ্ট কাৰেণ্ট ট্ৰেণ্ড আসাম